গাইস সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আহিলো। আজি যাব লৈছো ফুৰাগড়। তাত শুনিছো এখন এৰি পলুৰ বাগান আছে আৰু সেইবাবে মই যাই পোৱা নাই। আজি সেইবাবে যাব ওলাইছো আৰু মোৰ জৰিয়তে আপোনালোককো দেখুৱাম আৰু সম্পূৰ্ণকৈ সকলোৱে ভিডিঅ'টো চাই থাকিব। বাগানখন আহি পালো। এই বাগানখনৰ নাম আছে নুনি বাগিচা বুলি আছে। এইখিনি ফুৰাগড়ৰ পৰা অলপমান আহি কেনে পায় আৰু আহি পালো। এয়া আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখুৱাই আছো। বাগানখনত আহিলো আৰু বাগানখন আপোনালোকক এবাৰ দেখুৱাই দিছো। আহিয়ে দেখা পালো যে এওঁলোকে কিবা কামত ব্যস্ত হৈ আছে। মই ইমান ভালদৰে নাজানো, কিন্তু কিবা কামত ব্যস্ত হৈ আছে মই এওঁলোকৰ পৰা জানিম আৰু। এয়া যে কি কৰিছে? এয়া আমি মুগাৰ লেটা হলকাই আছো। হয়, এয়া মানে জালি দিছিলো। হয়, আমি ইয়াতে মুগা পালন কৰি আছো। হয়, ফুৰাগড় সমূহীয়া নুনি বাগিচাত। হয়, এই নুনি বাগিচাখনত প্ৰায় 50 বিঘা মাটি আছে। হয়, তাতে আমি ইয়াতে তাৰমানে 8 বিঘা মানত মুগা পালন কৰিছিলো গছত। হয়, এতিয়া মানে আমাৰ পলুবিলাক পকিল। আমি এমাহ ধৰি ইয়াতে পলু পালন কৰি আছো। হয়, এতিয়া মানে আমাৰ পলুবিলাক পকি এনেকে জালি দি থৈছিলো। এতিয়া আমি জালিবিলাক শুকাই আছো, পলু লেটাবিলাক জালিৰ পৰা শুকাই আছো আৰু। এইবিলাকৰ পৰা মুগাৰ কাপোৰ তৈয়াৰ কৰিব পাৰি আৰু। এইবিলাক মানে আমাৰ কি বোলে ওপৰৰ পৰা আমাৰ বেপাৰী আহিব। বেপাৰীয়ে তাৰমানে ইয়াতে লেটাটো লৈ যাব। লৈ যাই তেওঁলোকে তাতে তাৰমানে কৃত্ৰিম উপায়েৰে তাৰমানে সূতা উলিয়াই পেলাই মুগাৰ কাপোৰ তৈয়াৰ কৰিবা। এইবিলাক যে গছবিলাক আছে, এইবিলাক গছৰ নামবিলাক? এইবিলাক গছৰ নাম চুম গছ। চুম গছ। ইয়াতে কি মানে পলুটো উঠাই দিয়ে নেকি? ইয়াতে আমি সদ্যহতে তাৰমানে কণীটো তাৰমানে কাগজৰ নিচিনা বাকচত তাৰমানে হেৰি কৰো। এই কণীটো জগাই পেলাই এটা গছত মানে এনেকে আৰি পেলাই দিওঁ। কাগজৰ খামটো দিলে মানে পলুখিনি ওপৰলৈ উঠি যায়। তাই তাৰমানে ওপৰত পাত খাই থাকে। পাত খাই থাকি তাৰমানে আকৌ গছডালত যেতিয়া তাৰমানে সিহঁতৰ অনুপযোগী পাত হয়, তেতিয়া তাৰমানে আকৌ সিহঁতে তললৈ নামি আহে। তাৰপিছত আকৌ তলত নামাৰ পিছত আকৌ আমি সিহঁতক হাতেৰে ধৰি পেলাই আকৌ বেলেগ এডাল গছত দিওঁ। দি আকৌ সেইডাল গছত উঠাই দিওঁ। সিহঁতে তাৰমানে পাতটো খাই থাকে। থাকি পেলাই সিহঁতৰ নিৰ্দিষ্ট দিনৰ মূৰত তাৰমানে সিহঁতে আকৌ পকিলে মানে সন্ধিয়া 6 মান বজাত মাটিৰ তলত নামি আহে। কাৰ্যসূচীবিলাক চলি থাকে আৰু। লেটাখিনি অলপ দেখুৱাই দিছো আপোনালোকক। আপোনালোকক আৰু দেখুৱাই আছো। এই পলুবিলাক মানে ৰ'দ দিছে কাৰণে পাত খাই খাই তললৈ নামি আহিছে, আকৌ উঠি যাব পলুবিলাক। মই আপোনালোকক পলুটো দেখুৱাই আছো, কেনেকুৱা পলু। দেখুৱালো পলু মানে কেনেকৈ কি কৰে। আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। এইখিনি ফুৰাগড় বুলি কয়, ইয়াতে নুনি বাগিচা বুলি কয় নাম। আৰু যদি আপোনালোকে চাব বিচাৰে তেতিয়া আহিব পাৰে, চাব পাৰে। মই দেখুৱাই দিছোঁ আপোনালোকে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া পকাৰ পিছত বোলে কিবা ঝালি দিয়া বুলি কয়। তেনেকুৱা ঝালি মই আপোনালোকক দেখুৱাই আছো, চাই থাকিব।